নমস্কাৰ। এই মুহূৰ্তত অসমবাসী দৰ্শকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰসমূহ একত্ৰিত কৰা হৈছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মণিপুৰৰ মহিলাৰ নিৰ্যাতনৰ ভাইৰেল ভিডিঅ'ই কঁপাইছে এইবাৰ বিশ্বজুৰি। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাজ পালে এইবাৰ ভাৰতবৰ্ষই। মানৱ ৰূপত দানৱে মহিলাৰ ওপৰত চলাইছিল অতি জঘন্য নিৰ্যাতন। মণিপুৰৰ শান্ত কৰাত ব্যৰ্থ এইবাৰ ভাৰতবৰ্ষৰ চৰকাৰখনে। মণিপুৰত সংঘটিত কৰা কুকাণ্ডৰ বিৰুদ্ধে ওলাই আহিছিল দেশবাসীয়ে। মণিপুৰক নিৰ্বস্ত্ৰ কৰি ৰাজপথত পেৰেড কৰাইছিল মানৱৰূপী দানৱে। পূৰ্বে কিয় কঠোৰ হোৱা নাছিল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে? 4 মে'ত সংঘটিত হোৱা ঘটনা দেখি শুনিও কিয় নীৰৱ হৈ আছিল এন বীৰেন সিঙে? মণিপুৰত নাৰীক সুৰক্ষা দিয়াত ব্যৰ্থ এন বীৰেন সিং নেতৃত্বাধীন চৰকাৰে। মণিপুৰৰ অতি জঘন্য ঘটনাক লৈ উচ্চতম ন্যায়ালয়ে ধমক দিলে কেন্দ্ৰ আৰু মণিপুৰৰ চৰকাৰখনক। চৰকাৰে নোৱাৰিলে নিজেই ব্যৱস্থা ল'ব উচ্চতম ন্যায়ালয়ে। ভয়ংকৰ মহিলা নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে 4জনকৈ লোকক। কেৱল গ্ৰেপ্তাৰ কৰিয়েই দায় সামৰিব বিচাৰিছে নেকি এইবাৰ মোদী চৰকাৰখনে? মণিপুৰৰ আৰক্ষীয়ে ভিডিঅ'ৰে চিনাক্ত কৰিবলৈ চেষ্টা কৰিছে মানৱ ৰূপত থকা দানৱজনক। মণিপুৰৰ মহিলাৰ নিৰ্যাতনৰ ভাইৰেল ভিডিঅ'ই কঁপাইছে এইবাৰ বিশ্বজুৰি। দ্বিতীয় খবৰ, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, কোকৰাঝাৰ, চিৰাং আৰু গোৱালপাৰা, বঙাইগাঁও, বৰপেটা আৰু বাক্সাৰ অধিকাংশ অঞ্চলতে হ'ব এইবাৰ ধাৰাসাৰ বৰষুণ। নলবাৰী, কামৰূপ, গ্ৰাম্য কামৰূপ, মেট্ৰ' মধ্য অসমতো হ'ব এইবাৰ বৰষুণ। উজনি অসমৰ জিলাসমূহতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। ইয়াৰ মাজতে অসমৰ উত্তৰ পূৰ্ব অঞ্চলত ব্যাপক সালসলনি হ'ব পৰাস্তম্ভ। উজনি নামনি সকলোতে বতৰৰ ব্যাপক সালসলনিৰ সৃষ্টি হ'ব। অব্যাহত আছে বানৰ বিভীষিকাময় পৰিস্থিতিৰ। আগষ্টৰ মাজভাগলৈ বাৰিষাই ল'ব এইবাৰ কাল ৰূপ। অসমত আগন্তুক 5 দিনলৈ য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান তৰফৰ পৰা। অসমৰ উত্তৰ পূৰ্ব অঞ্চললৈ সতৰ্কবাণী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। আগন্তুক 5 দিনলৈ বতাহ, বৰষুণ, বজ্ৰপাতৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। নামনি অসমৰ 8খন জিলাত প্ৰবল বৃষ্টিপাতৰ সতৰ্ক